নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছোঁ এই মুহূৰ্তত অন্য এটা খবৰ বিজেপি দলক ভাৰতৰ আটাইতকৈ ডাঙৰ চান্দা মাষ্টৰ আখ্যা দিছে এবাৰ বিধায়ক অখিল গগৈ যেহেতু চান্দা সংগ্ৰহৰ ক্ষেত্ৰত বিজেপি দলৰ নাম শীৰ্ষত থকাৰ পিছতে এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল গগৈয়ে বিজেপিয়ে বিভিন্ন কোম্পানীসমূহৰ লগত মিটিৰালি পাতিছে অসমৰ সম্পদসমূহ কোম্পানীসমূহৰ হাতত তুলি দিছে আৰু ইয়াৰ পিছতে কোম্পানীসমূহৰ পৰা সংগ্ৰহ কৰিছে বিভিন্ন ধৰণে চান্দা আৰু বিজেপি দলক এতিয়া চান্দা মাষ্টৰ আখ্যা দিছে বিধায়ক অখিল গগৈয়ে আমি জনাম এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ বিজেপি দলক চান্দা মাষ্টৰ আখ্যা অখিল গগৈ এবাৰ চান্দা মাষ্টৰ আখ্যা দিছে শাসকীয় দলক অখিল গগৈয়ে বৰঙনি সংগ্ৰহৰ ক্ষেত্ৰত শীৰ্ষত আছে বিজেপিৰ নাম বৰঙনি সংগ্ৰহ কৰাৰ ক্ষেত্ৰত বিজেপিৰ নাম শীৰ্ষত অহাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল গগৈয়ে বিজেপিৰ বিভিন্ন কোম্পানীসমূহৰ লগত মিটিৰালি আছে মিটিৰালি পাতিছে বিজেপিয়ে আমাৰ দেশৰ সম্পদসমূহ কোম্পানীৰ হাতত তুলি দিছে বিজেপিয়ে বিভিন্ন ধৰণে আমাৰ দেশৰ অমূল্য সম্পদসমূহ কোম্পানীসমূহৰ হাতত তুলি দিছে শাসকীয় দলে আৰু শাসকীয় দলৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এবাৰ বিধায়ক অখিল গগৈয়ে কেইবাটাও গুৰুতৰ অভিযোগ দাখিল কৰিছে এবাৰ শাসকীয় দলৰ বিৰুদ্ধে অখিল গগৈয়ে বিশেষকৈ তেওঁ বৰঙনি সংগ্ৰহ কৰাৰ ক্ষেত্ৰত শাসকীয় দলৰ নাম শীৰ্ষত অহাৰ পিছতে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে বিভিন্ন ধৰণে এতিয়া বিজেপি দলে যিসমূহ ব্যক্তিগত খণ্ডৰ কোম্পানী আছে সেই বিভিন্ন কোম্পানীসমূহৰ সৈতে বিভিন্ন ধৰণে তেওঁলোকে মিটিৰালি পাতিছে অসমৰ যিসমূহ সম্পদ সেই সম্পদসমূহ কোম্পানীসমূহৰ হাতত তুলি দিছে অসমৰ সম্পদসমূহ তেওঁলোকক দিছে আৰু তেওঁলোকৰ পৰা বিভিন্ন ধৰণে ধাৰ লৈছে ঋণ লৈছে আৰু অসমখনক বিভিন্ন ধৰণে জৰ্জৰিত কৰিছে বুলি উল্লেখ কৰিছে আৰু বিজেপি দলক সেয়েহে চান্দা মাষ্টৰ আখ্যা দিছে অসমত যিদৰে কেইবাটাও বিভিন্ন দল সংগঠন আছে যিবোৰৰ কামেই হৈছে কেৱল মাত্ৰ চান্দা সংগ্ৰহ কৰি ফুৰা ঠিক তেনেদৰে বিজেপি দলেও যিসমূহ কোম্পানী আছে অসমৰে হওক বা ভাৰতৰে হওক যিসমূহ ডাঙৰ ডাঙৰ কোম্পানী আছে ব্যক্তিগত খণ্ডৰ যিসমূহ কোম্পানী আছে সেই সকলো কোম্পানীৰ সৈতে বিজেপিয়ে মিটিৰালি গঢ়ি তুলিছে তেওঁলোকৰ হাতত বিভিন্ন ধৰণৰ সম্পদসমূহ জমা দিছে আৰু ইয়াৰ পিছতে বিজেপিয়ে তেওঁলোকৰ পৰা চান্দা লৈছে বুলি এবাৰ কটাক্ষ কৰিছে শাসকীয় দলক ইতিমধ্যে বিভিন্ন ধৰণে যেটো বহু সময়ত বিজেপি দলৰ ক্ষেত্ৰত খৰব হোৱা দেখিবলৈ পোৱা যায় অখিল গগৈ বিশেষকৈ অসমৰ ক্ষেত্ৰত বিজেপি দলৰ ক্ষেত্ৰত খৰব হৈ থাকে বিভিন্ন ধৰণে বিজেপি দলৰ বা শাসকীয় দলৰ যিসমূহ কামকাজ সেই কামকাজক লৈ খৰব হৈ থাকে বিধায়ক অখিল গগৈয়ে ৰাজ্য চৰকাৰক বিভিন্ন ধৰণে তুলা ধনা দিয়ে অখিল গগৈ আৰু এইবাৰ পুনৰ বিজেপি দলক চান্দা মাষ্টৰ আখ্যা দিয়া দেখিবলৈ পোৱা গৈছে অখিল গগৈ কিয়নো বৰঙনি সংগ্ৰহৰ ক্ষেত্ৰত শীৰ্ষত বিজেপিৰ নাম অহাৰ পিছতে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়কগৰাকীয়ে আমাৰ হাতত এই মুহূৰ্তত বিধায়ক অখিল গগৈ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো চান্দা সংগ্ৰহৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ চান্দা মাষ্টৰজন ডেফিনেটলি বিজেপিয়ে মানে গোটেই কৰ্পৰেট বিলাকক যিমান কৰ্পৰেট আছে গোটেই কৰ্পৰেট বিলাকক কি কৰিছে হয় ব্ল্যাকমেইল কৰি নহলে বা ৰাজহুৱা গোটেই সম্পদবিলাক সিহঁতৰ হাতত দি মানে সাংঘাতিক ধৰণে নতুন এটা পলিচি উলিয়াই ল'লে আপোনালোকে জানে এতিয়া সুপ্ৰিম কোৰ্টে যেটো নিষিদ্ধ কৰি দিলে সেই পলিচিৰ জৰিয়তে আপোনাৰ ইলেক্ট্ৰল বন্ড বুলি কয় সেই ইলেক্ট্ৰল বন্ডৰ জৰিয়তে এনেকুৱা শোষণ কৰিলে এই কোম্পানীবিলাকক লগত হঠা মিটিৰালি কৰি এই কোম্পানীবিলাকক আমাৰ দেশৰ সম্পদ দি এই কোম্পানীবিলাকক বেংকৰ লোন দি এই কোম্পানীবিলাকক বেংকৰ লোন দিয়াৰ পাছত পলাবলৈ সুবিধা দি ধাৰ মাৰিব নলগীয়া কৰি আৰু এই কোম্পানীবিলাকক সাবসিডি তেওঁলোকে যিবিলাক লোৱা ধাৰ সেই ধাৰবিলাক মাৰিব নালাগে বুলি ৰেহাই দিয়াৰ জৰিয়তে কি কৰিছে যে গোটেই কোম্পানীবিলাকক খা সুবিধা দি দেশৰ জনতাক লুণ্ঠন কৰি বিজেপিয়ে শেষ কৰি পেলালে সেইকাৰণে কৰ্পৰেটৰ শক্তিৰ পৰা আটাইতকৈ বেছিকৈ তেওঁলোকে এতিয়া মানে ডনেশ্যন পায় আৰু এইটো ডনেশ্যন এনেকুৱা ডনেশ্যন নহয় যেটো আমাৰ চান্দা মাষ্টৰ বুলি কয় চান্দা মাষ্টৰৰ টকা অসমত যে বহুত সংগঠন আছে না অকল জীৱনটো অকল চান্দাই তুলি থাকে বিজেপি হ'ল ভাৰতৰ আটাইতকৈ ডাঙৰ চান্দা মাষ্টৰ আৰু ভাৰতৰ আটাইতকৈ ডাঙৰ চান্দা মাষ্টৰ হিচাপে তেখেতসকলে এই গোটেই মানে ভাৰতৰ গোটেই কৰ্পৰেট কোম্পানী এইবিলাকটো দেখুৱাহে আপুনি 2200 কোটি টকা যেটো গৈছে এটোটো দেখুৱাহে আচল হিচাপটো তাতকে বহুত হাজাৰ গুণ বেছি গতিকে মই ভাবো যে বিজেপিৰ পৰা দেশ ৰক্ষা কৰিব লাগিব সাম্প্ৰদায়িক ফেচিবাদী শক্তিক আমি বিদায় দিব লাগিব আৰু ঐক্যবদ্ধ হৈ বিজেপিক আমি বিদায় দিয়াৰ বাহিৰে আন কোনো দেশৰ কাৰণে বিকল্প নাই
GSTৰ জৰিয়তে মাধমাৰ দিছে, বস্তুৰ দাম বঢ়াই মাধমাৰ দিছে, দেশৰ জনতাক থাকিব নোৱাৰা কৰি দিছে, সৰু সৰু বেপাৰীবিলাক ক্ষুদ্ৰ বেপাৰীবিলাকক একদম অস্তিত্বহীন কৰি পেলাইছে। মই ভাবোঁ যে এই মুহূৰ্তত আমি সকলোৱে মিলি বিজেপিক খেদাবৰ কাৰণে কাম কৰাৰ বাহিৰে কোনো বিকল্প নাই।